কি খবৰ আজি মই বনাইছিলোঁ ভাপত দিয়া মাছ ভাবিলোঁ ৰেচিপিটো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ আৰু তাৰ কাৰণে লৈছোঁ মই কেইটুকুৰমান মাছ আৰু 2 চামুচ বগা সৰিয়হকেইটা অকণমান পানীত তিয়াই থৈছিলোঁ আৰু এটা পকা বিলাহী এটা পিঁয়াজ 3টা শুকান জলকীয়া 3টা কেঁচা জলকীয়া আৰু আদা নহৰু অকণমান লৈছোঁ আৰু গোটা জিৰা কেইটামান গোটা ধনিয়া কেইটামান আৰু অলপমান কেঁচা ধনিয়া লৈছোঁ গোটেইখিনি ইয়াত এটা পেষ্ট বনাই লৈছোঁ আৰু জোখমতে নিমখ দিছোঁ নিমখ দিয়া ভিডিঅ'টো দেখাবলৈ নহ'লে ভিডিঅ' কৰা নহ'লে আৰু ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ পেষ্ট বনাই লোৱাৰ পিছতে মই ইয়াতে মানে এটা টিফিন বাতি লৈছোঁ টিফিন বাতিটোত অকণমান মিঠাতেল লৈ লৈছোঁ মই মিঠাতেল প্ৰথমতে দিবলৈ পাহৰি গৈছিলোঁ পিছত আকৌ মিঠাতেল অকণ দি লৈছোঁ কেঁচা মিঠাতেল অকণ দিলে তাৰ মানে সুগন্ধিটো বহুত বেছি ধুনীয়া হয় খাবলৈও বহুত বেছি টেষ্টি হৈ যায় আৰু ধুনীয়াকৈ মাছখিনি ইয়াতে ধুনীয়াকৈ সানি লৈ ইয়াতে মাছখিনি টিফিনৰ বাতিটোত ভৰাই ল'লোঁ ভৰাই লোৱাৰ পিছতে মই ইয়াতে গেছটো জ্বলাই তাতে কুকাৰ এটাত অকণমান পানী দি তাতে ষ্টেণ্ড এডাল দি এতিয়া মই যিটো মানে পেষ্ট বনাই মাছৰ টিফিনটো লৈছিলোঁ সেইটো মই গেছত উঠাই দিয়াৰ পিছত 3-4টা হুইচেল মাৰিবলৈ দিম 3-4টা হুইচেল মৰাৰ পিছত মোৰ ভাপত দিয়া মাছ ৰেডি হৈ গৈছে খাবলৈ বহুত টেষ্টি হয় আপোনালোকে যদি এই ৰেচিপিটো খোৱা নাই তেতিয়াহ'লে ভাপত দিয়া মাছটো খাই চাব বহুত বেছি টেষ্টি হয় মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিলোঁ বাই।